নমস্কাৰ বন্ধুসকল, আমি যিটো ৰাস্তাৰে ডিউটিলৈ বুলি ওলাই যাওঁ সেইটো ৰাস্তাৰ সন্মুখত দেখিছনে মাটি পেলাই থৈছে। আৰু মাটি পেলাই থৈছে বাৰু এইটো একো নাই, কাৰণ নতুনকৈ দলংখন বনাবৰ কাৰণে মাটি পেলাই থৈছে আৰু হয়তো চাগে ইয়াৰ কাম আৰম্ভ হৈয়ে আছে। কিন্তু আমাৰ কাৰণে যাবলৈ ইমানেই অসুবিধা হৈছে ন, আমাৰ যিখিনি চিকিউৰিটি গাৰ্ড ল'ৰা আছে সেই সকলোখিনি যাবলৈ অলপ অসুবিধা হৈছে। কোম্পানীক কোৱা হৈছে যে আমাৰ ৰাস্তাটো আহিবলৈ অলপ অসুবিধা হৈছে, কিবা এটা কৰি দিয়ক। ত' কোম্পানীয়ে কিবা এটা কৰি দিম বুলি কৈছে বাৰু। এতিয়া আমি গৈ আছোঁ সকলোৱে ডিউটিলৈ, আৰু ডিউটি পোষ্টত এতিয়া মই উপস্থিত হৈছোঁ নাইট ডিউটিৰ কাৰণে। আৰু এয়া চোৱা, এইটি কাঞ্চি হয়, যিজন গাৰ্ডক মই ৰিলিফ দিবৰ কাৰণে আহিছোঁ। তেখেতৰ ছোৱালী হয়, আৰু কাঞ্চিয়ে অসমীয়া কথা ক'ব নাজানে, সেইকাৰণে সি হিন্দীত কয় আৰু ময়ো হিন্দীতে কওঁ। সি তামিলো জানে বাৰু, বাকী একো নাই। আজি নাইট ডিউটি এনেকৈ আৰু আমাৰ এই চাহাবজন দেখিছেনে কেনেকৈ ঘূৰি ফুৰিছে। বাৰু একো নাই, নাইট ডিউটি মানে নাইট ডিউটি কষ্ট হ'লেও কৰিবতো লাগিবই, নিজৰ কামখিনি নিজেই কৰিবই লাগিব। চাৰিওফালে জ্বলি থকা পোহৰবোৰে অধিক মনোমোহা কৰি তুলিছে। ৰাতি নীৰৱ পৰিৱেশ, শীতল বতাহ আৰু এই সুন্দৰ দৃশ্যবোৰ সঁচাকৈয়ে মন মুগ্ধকৰ। ৰাতি গভীৰ হৈ আহিছে, কিন্তু ডিউটি এতিয়াও চলি আছে। ক্লান্তি আহিলেও দায়িত্ব প্ৰথম। লাহে লাহে পুৱাও ওচৰ চাপিছে। আমি আমাৰ দায়িত্ব পালন কৰি থাকোঁ। আন এটা নাইট ডিউটিৰ সফলতাৰে সম্পূৰ্ণ হ'বলৈ আজি ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।